আজি অতিকে দুখজনক বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছো। এজন বীৰ সৈনিকে নিজৰ প্ৰাণ দিয়ে দেশৰ স্বাৰ্থে। তেওঁ অমৰ হয়, কিন্তু বহুতো প্ৰাণ তেওঁলোকে বচাই থৈ যায়, নিৰাপত্তা দিয়ে প্ৰতিজন লোকৰ বাবে। সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকৰ বাবে সকলোৱে এসাঁজ সুখে শান্তিয়ে খাই আছে বুলি জনাব পাৰোঁ, কিয়নো তেওঁলোকে প্ৰতিজন লোকৰ বাবে চিন্তা কৰে। নিজৰ জীৱনৰ প্ৰতি অকণমানো চিন্তা নকৰি তেওঁলোকে এনেধৰণে প্ৰাণ হেৰুৱাবলগীয়া হয়। এয়াই হ'ল ভাৰতবৰ্ষৰ বীৰ সৈনিকৰ মহান তেওঁলোকৰ কাম। নিজৰ জীৱনৰ প্ৰতি তেওঁলোকে অকণমানো চিন্তা নকৰে। সেইবাবে কৈছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ভাৰতবৰ্ষৰ প্ৰতিজন সেনাৰ বাবে আপোনালোকে এটা কমেণ্ট আৰু তেওঁলোকক কেতিয়াও অৱহেলা নকৰিব, সন্মান যাচিবলৈ চেষ্টা কৰিব। ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ, এজন বীৰ সৈনিক পলাশ ঘোষ, তেওঁৰ মৃত্যু হয় দেশৰ স্বাৰ্থে, অমৰ হয় তেওঁ। নিৰাপত্তা দিয়াৰ সময়ত তেওঁৰ মৃত্যু হয় আৰু এয়াই হৈছে মহান কাম তেওঁলোকৰ। প্ৰতিজন লোকৰ বাবে, আমাৰ নিচিনা সাধাৰণ লোকক নিৰাপত্তা দিয়াৰ বাবে তেওঁলোকে নিজৰ জীৱনৰ প্ৰতি অকণমানো নাভাবি নিজৰ জীৱন সকলোৰে বাবে ত্যাগ দিয়ে। তেওঁলোকৰ জীৱন এটা জীৱন অতিকে মূল্যৱান। আচলতে দুখৰ সময় এটা পৰিয়ালৰ এয়া শোকাকুল পৰিৱেশ, যি সময়ত তেওঁৰ মৃতদেহটো ঘৰত উপস্থিত হয়, সকলো শোকত ভাগি পৰে। এটা শোকাকুল পৰিৱেশৰ মাজত এই ভিডিঅ'টো বনাইছোঁ। যদি পাৰে এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো বীৰ সৈনিকজনৰ স্বাৰ্থে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যদি পাৰে আপোনালোকে কেতিয়াও ভাৰতবৰ্ষৰ প্ৰতিজন সেনাক কেতিয়াও অৱহেলা কৰিবলৈ চেষ্টা নকৰিব, পাৰিলে তেওঁলোকক সন্মান যাচিবলৈ চেষ্টা কৰিব। এয়াই হৈছে আমাৰ ভাৰতবৰ্ষৰ বীৰ সৈনিক। দুখ লাগে, তথাপিও উপায় নাই। এয়াই হৈছে তেওঁলোকৰ শেষ সময়। আচলতে নিৰাপত্তা দি তেওঁলোকে এদিন নিজৰ প্ৰাণ হেৰুৱাই পেলায় এনেধৰণে। এয়াই জীৱন। আৰু বীৰ সৈনিকসকলে নিজৰ জীৱনৰ কথা অকণমানো চিন্তা নকৰি প্ৰতিজন লোকৰ বাবে তেওঁলোকে, আমি যি ধৰণে এখন সুন্দৰ বিচনাত শুই আছোঁ, সেই সময়ত তেওঁলোকে ক'ৰবাত বৰফৰ মাজত নহ'লে ক'ৰবাত হাবিৰ মাজত থাকে। সেই সময়ত কি খাইছে কি নাই খোৱা হয়তো আমি অনুভৱ কৰিব নোৱাৰোঁ। তেওঁলোকে কি কষ্টৰ মাজত আজি দিন এটা দিন পাৰ কৰে, ঘৰৰ বাবে চিন্তা কৰি আৰু দেশৰ বাবে চিন্তা কৰি। আৰু দেশৰ বাবে এদিনাখন তেওঁলোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হয়, তেওঁলোক অমৰ হয়। কিন্তু এটা কথা চিন্তা কৰিছেনে, এয়া তেওঁৰ অমৰ হ'ল, তেওঁৰ মৃত্যু হ'ল, কিন্তু প্ৰতিটো মুহূৰ্তত হয়তো আমি আজি শোকত ভাগি গৈছোঁ, কিন্তু কাইলৈ পাহৰি যাম। সেইবাবে কৈছোঁ, সদায় এইসকল সৈনিকৰ কথা মনত ৰাখিবলৈ চেষ্টা কৰিব, কিয়নো আজি এইসকল সৈনিকৰ বাবে আমি সুন্দৰভাৱে খাই বৈ জীয়াই টকা পইচা ঘটি এনেদৰে সুন্দৰভাৱে এসাঁজ খাই হাঁহি মাতি জীয়াই আছোঁ। তেওঁলোকে দেশৰ স্বাৰ্থে নিজৰ প্ৰাণ দিয়ে আৰু প্ৰতিজন ভাৰতবাসীৰ নিৰাপত্তাৰ বাবে তেওঁলোকে প্ৰতিটো মুহূৰ্তত চিন্তা কৰে। সেইবাবে কৈছোঁ, অকণমান হ'লেও যিসকলে ভাৰতবৰ্ষৰ সেনাক বেয়া পায় বা অহিত চিন্তা কৰে, তেনে চিন্তা কৰাটো বন্ধ কৰক, সন্মান কৰক সেনাক। কিয়নো আজি এইসকল সেনাৰ বাবে আমি মুকলি আকাশৰ তলত সুন্দৰভাৱে জীয়াই আছোঁ। নিৰাপত্তা তেওঁলোকে দি থকাৰ বাবে আজি আমি সুন্দৰভাৱে আছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এজন বীৰ সৈনিক